যে হৈ গ'ল নহয় মোৰ জীৱনটো ইমান সুখত আছিলোঁ এতিয়া মই কেনেকৈ থাকিবলগীয়া হৈছে গোটেই মহে কামুৰি ধমন কৰি দিছে মোৰ গাটো ঐ সুমি তই যে এইকেইদিন অকলে অকলে ভমভকি থকা নিচিনা কথা কৈ থাক যে অকলে অকলে কি কৈছ মোকো কয় আকৌ অকলে অকলে কথা কৈ থাক যে ইমান এই পাগলী হৈছে নে কিবা তই আপুনি মনে থাকক মই আপোনাৰ লগত থাকি একেবাৰে ভাল লগা নাই এতিয়া নাথাকিলে উপায় নাই আপোনাৰ লগতে থাকিবলগীয়া হৈছে আপুনি মোৰ কথাত একো মাত মাতি নাথাকিব আপোনাৰ লগত কথা বতৰা পাতি মই একেবাৰে ভাল নাপাওঁ কি পাপৰ ফলত মই এইখন জেলত আপোনাৰ লগত আছোঁ বেলেগ কাৰোবাৰ লগত থকা হেঁতেনো বেলেগ কথা আপোনাৰ নিচিনা এজনী বুঢ়ী মানুহৰ লগত থাকিবলগীয়া হৈছে যি টি প্ৰশ্ন কৰি থাকিব মই যেনেকৈ আছোঁ মই পাগলী হৈছোঁ বা যিয়ে হৈছোঁ মোক আপুনি প্ৰশ্ন কৰিবলৈ দৰকাৰ নাই নহয় আপুনি আপোনাৰ ভাগে থাকক মই মোৰ ভাগে আছোঁ মনে থাকক আপুনি যিহে লাওপাত কচুপাত মোক সেইকাৰণে পাইছ চাত বুজিছ নহয় এনেই পোৱা নহয় তই এই কেনেকুৱা মুখৰ কাৰণেহে পাইছ কথা ক'বলৈ নাজানো এতিয়া ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটোকো নাজানো সেইকাৰণে পাইছ নহয় যে জেলতে মৰিবি তই বৰকৈ একেবাৰে জেলৰ পৰা ওলাব পাম বুলি ভাবিছিল কি নেপা তই ওলাবলৈ মোক তই এনেকৈ ক'লি নহয় মই ওলাই যাম চাবি ইটো চকুৰ আগতে মই ওলাই যাম জেলৰ পৰা কিন্তু তই মোক দেৰিকৈ ওলাই যাবি বুজিছ কথা ক'বলৈ আহিছে ইমান লাওপাত কচুপাত মোক তাক মই একো বেয়াকৈ কোৱা নাই নহয় ইমান গাত লাগিবলৈ তোকনো মই কি বেয়াকৈ কৈছোঁ ভালকৈহে কৈছোঁ অকলে অকলে কিনো কৈ আছ পাগলী হলি নি বুলিহে কৈছোঁ সেইকাৰণে ইমানকৈ লাগিব লাগে নে কেনেকৈ লাওপাত কচুপাত মুখৰ তোৰ আপুনি মনে থাকক আপুনি বহুত নিজকে বেছি পেকপেকাব নালাগে মই কোন হয় আপুনি নাজানে নেকি তুমি বৰা মই কিমান মোক কিমান ফলোৱাৰ্ছ আছে কিমান ছাবস্ক্ৰাইবাৰ আছে কিমান কি আছে মোৰ কিমানে চিনি পায় মোক এতিয়া চবতে মোৰেই নাম মোৰ নিচিনা এজনী মানুহৰ লগত যে একেটা জেলতে থাকিব পাইছোঁ সেয়াটো বহুত ডাঙৰ কথা বুলি ভাবিব লাগে আৰু মোৰ কথা মই যিখন তাকে শুনিব লাগে মোৰ ভৰিকেইটা কেতিয়াবা মালিচ কৰি দিবহি লাগে ভৰি মালিচ কৰি কি কৰি দিব লাগে তেতিয়াহে ভাল মই জেলৰ পৰা ওলোৱাৰ পিছত আপোনাক কিবা এটা চাবলৈ পাৰিম নাই সেইবিলাক নাই আকৌ সি মোক পাগলী বদনাম দিয়ে পাগলী হৈছে নেকি কি হৈছে নি বুলি ক'ব আহে মনে চুকত গৈ কিনে বহি থাকিব পেকপেকাই নাথাকিবা মোৰ লগত যে থাকিব যে পাইছে মোৰ ওচৰত একেটা জেলতে যে আছে সেয়াকে বহুত ডাঙৰ কথা বুলি ভাবি লওক আপুনি তই এতিয়া চুমি বৰা হ'লেও কি বৰা হ'লেও যি হ'লেও নহ'লেও তই এতিয়া জেলত আছ তই বেছি দম দেখাই লাভ নাই তুই যিমানে ফলোৱাৰ্ছ না ছাবস্ক্ৰাইবাৰ না কি কয় তোক যিমান মানুহে চিনি পালেও এতিয়া তই জেলৰ ভিতৰতে আছ বৰ একেবাৰে দামী কোনোবা হোটেলৰ ৰুমত নাই নহয় তই মই মোক যে কেইজনী মহে কামুৰিছে তোকো সেইকেইজনীয়ে মহে কামুৰিছে তই যদি ইমানেই ডাঙৰ মানুহটো মই কেইজনীয়ে কামুৰিবই নালাগিছিলে আকৌ মোক বা কামুৰিছে আমি বা সৰু হোৱা মানুহ কামুৰিলে একো নাই তই ইমান ডাঙৰ মানুহজনী যে তই এতিয়া মই কামুৱাই যে জেলটোৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে আবদ্ধকে ভালকৈ বাহিৰৰ মানুহখিনি দেখি নাই পোৱা নাপায় একেবাৰে ইমান ডাঙৰ হ'লে কি হ'ব ইমান ডাঙৰ মানুহ হ'লে কি ডাল হ'ব মোৰ লগতে থাকিবলগীয়া হৈছে তই আপুনি অকণমান মনে থাকক মোৰ আপোনাৰ মাতটো একেবাৰে শুনি থাকিবলৈ মন নাযায় এনেই বা টেনশ্যনত আছোঁ গোটেইখন মানে শেষ হৈ গৈছে মোৰ সম্পত্তি চব শেষ হৈ গৈছে আৰু এতিয়া কেতিয়া যে জেলৰ পৰা ওলাব পাম মই এনেকুৱা লাগিছে জেলৰ পৰা ওলালে যে মোক ৰাইজে ধৰি মেলি মাৰিয়ে পেলাব নিচিনা লাগিছে কেতিয়া যে জেলৰ পৰা ওলাব পাম কেতিয়া যে শান্তিৰে মাৰ হাতৰ ভাত এসাঁজ খাবলৈ পাম মই বা মনে থাকিম আৰু বাকী 10জনৰ মুখখন তই কেনেকৈ কিমানক মনে থাক ক'বলৈ পাৰিবিনো কিমানক আৰু মনে মুখখন জপাব পাৰিবি তই যিমান যি ক'লেও মই যিখিনি কথা কৈছোঁ সঁচাই কৈছোঁ তই ইমান ধুনীয়াকৈ জীয়াই আছে তোৰ আগতে মই ভিডিঅ'বিলাক চাওঁ নহয় ৰিলচবিলাক বনাওঁ যে তই এই কি কয় বোলে হামৰাকো কিবা এটা যে এইকেইটা বন্ধুক লৈ কিনে গুলি মাৰে যে এনেকুৱা সেইটো যে ইমান ভাল লাগে চাই মই কেইবাবাৰো চাইছোঁ নহয় মোৰ নাতিনীকেইজনী চাই থাকে নহয় জানো সেইটো মই কিমানবাৰ চাইছোঁ মই তোক যেনেকৈ মই যে একেখন জেলতে থাকিম বুলি সপোনতো ভবা নাছিলোঁ দেই মই সঁচাকৈ সপোনতো ভবা নাছিলোঁ জেলৰ পৰা ওলাই গৈ ক'ব পাৰিম চুমি বৰাৰ লগত মই একেলগতে জেলত আছিলোঁ বুলি একো কৈ নাথাকিব জেলৰ পৰা ওলোৱাৰ পিছত মোৰ লগত আছে বুলি নক'ব মই লাজ পাম মই যে আপোনাৰ লগত একেখন জেলতে আছিলোঁ একেটা ৰুমতে আছিলোঁ বুলি ক'লে মানে মইহে লাজ পাম আপুনি লাজ নাপায় নহয় ইছলাম মোৰ মান সন্মান মানে শেষ হৈ যাব নক'ব কাকো কৈ থাকিবলৈ কোনো দৰকাৰ নাই মই অকলে আছিলোঁ বুলি ক'ব চুমি বৰা মোৰ ইফালে আছিলে ৰুম এটা ধুনীয়া ৰুম এটা এচি থকা ৰুমত দিছিলে চুমি বৰাক বুলি কৈ দিব মোক একেলগতে আছিলোঁ বুলি কেলৈ ক'ব মই এতিয়া লাজে পাম পাই জেলৰ পৰা ওলাই গৈ মোক এতিয়া আকৌ এক্টিং কৰিবলৈ কোনোবাই মাতিবনে নেমাতিবনে শ্বুটিং কৰিবলৈ কি যে হ'ব নহয় মোৰ যে একদম লাইফটো বৰবাদ হৈ গ'ল পাই এতিয়া মই দোকানে পাণৰ ঘুমটি এখনকে খুলি ল'ব লাগিব পাণ চান বিক্ৰী কৰি মেলিয়ে চলিব লাগিব পইচা পাতি প্ৰায় শেষেই হৈ গৈছে মোৰ চিন্তা নকৰিবি যি হয় হ'ব দে পিছে বিয়াখন বৰ ধুমধামেৰে পাতিছিলিচোন মই চাইছিলোঁ নহয় তোৰ ভিডিঅ'টো ইমান ডাঙৰ বিয়া পাতিছ সেইখিনি পইচা চব লোকৰ পইচা হয়নে নহয় তই লোকৰ পইচা পৰা বিয়া পাতিলি ইমান ধুমধামে বিয়া চিয়া পাতি মেলি ফূৰ্তি ফাৰ্তা কৰিব পাৰিলি হয় নাই মই গম পাইছিলোঁগৈ মই মাজতে ভাবিছিলোঁ নহয় কি ক'বলৈ ইমান ধুমধামে বিয়াখন পাতিছে ইমান টকা খৰচ কৰিছে কষ্ট কৰি কিনে পোৱা পইচা নহয় পায় সেইকাৰণে ইমানকৈ ধুমধামে বিয়াখন পাতিব পাৰিছে বুলি ভাবিছোঁ নহয় যে মনতে ঠিককৈ সেইটোৱে হ'ল আকৌ কষ্ট পইচা হোৱাহেঁতেন অকণমান হ'লেও গাত লাগিলেহেঁতেন নহয় তই যেনেকৈ পইচাখিনি ওৱাইছিলি তাৰ পইচা কাপোৰ চাপোৰ কিনি কেনে চাবলৈ গ'লে কথাটো কৈছোঁ আৰু মই তেতিয়াই ভাবিয়ে লৈছিলোঁ কষ্ট কৰা পইচা নহয় কোনোবা এটা গিফ্ট দিয়া পইচা বুলিয়ে ভাবিছিলোঁ আৰু ঠিক সেইটোৱে ওলালেগে হেল্ল' অকণমান মুখখন চম্ভালি কথা ক'ব মই তাত অকল বেলেগে দিয়া পইচা নহয় মোৰো পইচা তাত আছে বুজিছেনে আমাৰ এখেতৰো পইচা আছে কথা ক'বলৈ আহিছে কিবা মোৰ পইচা পাতি নাই নেকি কিবা মোৰ আৰু হেঁপাহ আছিলে কিছুমানে দিছে সহায় কৰিছে 10-20 হাজাৰ কিছুমানে সহায় কৰিছে কিন্তু গোটেই বিয়াখনৰ কাৰণেতো কোনোবাই মোক গিফ্ট দিয়া নাই নহয় পইচা দিয়া নাই নহয় আৰু মোৰ হেঁপাহ আছিলে আৰু পইচা পাতিনো কেলে ইমান ইনকম কৰিব লাগে এই হেঁপাহবিলাক পূৰণ কৰিবলৈহে এনেই পইচা ইনকম কৰি হাঁচি থৈ দি লাভ নাই নহয় কি কথা ক'বলৈ আহিছে আপুনি সেনেকৈ নক'বচোন মই মোৰ বিয়াখনত কিমান পইচা খৰচ কৰিছোঁ আগৰ পৰা গোটাই এতিয়া পইচা খৰচ কৰিছোঁ আকৌ সি হেনো ফকটত পোৱা পইচা অকণমান বেলেগে কোনোবাই সহায় সহযোগিতা কৰিছে কাৰণ ময়ো সিহঁতৰ বিয়াখনত কৰি থৈ দিওঁ যে সেইকাৰণে সিহঁতে দিছে আকৌ মোক গোটেইখিনিতো সিহঁতে দিয়া নাই নহয় বেলেগে দিয়া নাই নহয় মোক
আই বহি বহি ভৰিটোৱে বিষাইছেচোন। দিনাই যেতিয়া বিয়াখনৰ পৰা ধুমধামাই পাতি মেলি এতিয়া ভেষৰ জীৱনখিনি বাকী জীৱনটো জেলতে কটাবলগীয়াহে হৈছে তই। পিছে মোকোতো বিয়ালে মাতিব পাৰ, মই কিবা গলোহেঁতেন নহয় তোৰ বিয়ালে। মই যে তোৰ বিয়াখন খাবলৈ বৰ ভাল আছিলে। শাক ভাতখিনি কেনেকুৱা হৈছিলে পিছে? কি শাক ভাত দিছিলে পিছে? খাবলৈ মন যায় নহয় মোৰ। দামী দামী বিয়া খাবলৈ বৰ হেঁপাহ মোৰ, কিন্তু নেমাতে যে কোনো। আমাৰ ইমান ডাঙৰ ডাঙৰ চিনাকি নাই যে। পিছে তহঁতৰ ঘৰত কেতিয়াবা কিবা পাতিলে মানে মোক মাতিবি দেই, একেখন জেলতে আছিলো বুলি। ঐ চুমি, শুনিছ নাই মই কি কৈছো? মোক মাতিবি কেতিয়াবা তহঁতৰ ঘৰত কিবা পাতিলে মানে খাবলৈ। শুনিছ নাই? মই যোৱাৰ আগত এড্ৰেছটো দি দিম নহয় মোৰ ঘৰটো কোন পিনে আছে, কোনটো দিশে আছে কৈ দিম নহয়। শুনিছ নাই পিছে? শুনিও নুশুনা ভাও ধৰিছে ঐ মৰিব নজনাজনী। কি যে নহয় মানুহজনী, মই কি টেনশ্যনত আছো, সি আকৌ কি খোৱা বোৱা কিবা বিয়ালে মাতা কি মাতা কথা কৈ আছে। গ'ল আৰু মোৰ ঘৰত আকৌ একো কাম নকৰো, একো নেপাতো মই। মোৰ ঘৰত আকৌ কিবা পাতিলেও কোনো মানুহ নাহিব। চবেই মোক বেয়া পাইছে এতিয়া। কি যে প্ৰশ্ন কৰি দেখে নহয়, মই বেলেগ চিন্তাত কিবা পাইছো, সি আকৌ সেইবিলাক খোৱা বোৱা প্ৰশ্ন কৰি আছে মানে। ইমান খাই নোপোৱা নে আপুনি? কি কয় এতিয়া আনিব নহয় জেললৈ, এতিয়া ভাত চাত আনিব নহয়, কিবা কিবি খাই ল'ব, মোৰ ভাতটো খাই দিব। অকল খোৱা কথা ভাবি থাকিব মানে। নহয় যিমান যি ক'লেও খাবলৈ মন যায় কথাটোহে কৈছোঁ। পিছে এটা কথা বৰ ভাল হৈছে জানিছ নাই, তোৰ লগত ইয়াত আছো নহয়, সেইকাৰণে ভাল ভাল খাবলৈ পাইছোঁ। মাছে মঙহে আগতে মই আঁতুতকটি অহা বহুত দিন হ'ল নহয়, এমাহ আগতে অহা নহয় জানো, এতিয়া মোক ভালকৈ খাবলৈ নিদিয়ে। তোৰ লগত আহিছোঁ নহয় এতিয়া সদায় মাছে মঙহে খাই খাই মই এনেকুৱা লাগিছে, মই শকত হৈ যাম নিচিনা লাগিছে যে মোৰ। ইমান টেষ্টি দামী হোটেলৰ খাদ্য আনি দিয়া পাই নহয় তোক খাবলৈ, সেইকাৰণে খাবলৈ ভাল। তই আৰু বেছিকৈ নাখাওঁ মোকে দি দিয়, মইতো ভালেই পাওঁ পাই। তই নাখাবি দে, বেছিকৈ নাখাবি, অকণমান ক্ষীণ হ, বেছি শকত হ'লে বেয়া দেখে নহয় না, ঘূৰি ঘূৰি নাচিবলৈ নাপাবি দেচোন দে। মই বিহু নাম এটা গাং, তই নাচি দে নহ'লে। মই বিহু নাচ নাচোৱা বহুত দিন হ'ল দেচোন, নাচ তই নাচ, মই বিহু নাম এটা গাং। কি ফাল্টু কৰি আছে মানে আপুনি? যাওক কাটক, মোৰ চকুৰ আগৰ পৰা আঁতৰি দিয়ক। একেবাৰে চকুৰ আগতো চাই থাকিবলৈ মন নোযোৱা হৈছে মানে, টোপনিও নধৰা হৈছে মোৰ। দিনে ৰাতি সি হ'লে ফুচ ফুচ নাক বজাই মেলি শুব, যেনিবা সি জেলত নাই ক'ৰবাত ফুৰিবলৈ আছেহি আৰু সেনেকৈ শুই থাকিব একেবাৰে নিজৰ ঘৰতে থকা নিচিনা কৰি দেখাই যে। একেবাৰে আঁতৰকচোন আপুনি, একদম মানে মোক যি টি প্ৰশ্ন কৰি নাথাকিবচোন, একেবাৰে ধৈৰ্য্য সীমা পাৰ হৈ যায় দেই। কিনো এষাৰ কথাতে ধৈৰ্য্য সীমা পাৰ হৈ যাবলগীয়া কথা ক। ইমান ভালকৈ কৈছোঁ মই, এতিয়া দুজনী আছোঁ, আমনি লাগিছে নহয়। মই বিহু নাম এটা গাং, তই নাচ কৈছোঁ, সেইটোনো কি আমনি পাই বোলে অশান্তি পাবলগীয়া কথা ক। কি যে কথা, এনেকৈচোন বৰ নাচি থাকোচোন একেবাৰে। ইয়াত কোনো কি কেমেৰা ধৰি দিয়া মানুহ নাই বুলি না কিনো। পিছে তোৰ মোবাইলটো কেলৈ নানিলি পিছে? মোবাইলটো আনাহেঁতেনো ফিল্ম চিলিম কিবা চাই থাকিব পাৰিলোঁহেঁতেন। মই ইয়াত ফুৰিবলৈ থকাহি নাই নহয়, জেলত আছোঁ, জেলত, সেইকাৰণে মোবাইল নাই মোৰ হাতত। কি যে কথাবোৰ কৈ থাকে নহয়, কি যে কৰোঁ নহয় মই। ঐ চুমি, বেয়া পাইছ নেকি তই? এনেকৈ বেয়া নাপাবি। তোৰ প্ৰতি তোক মই নিজৰ জীয়েক বুলি ভাবোঁ কাৰণেহে এনেকৈ কথাটো কৈছোঁ। তই কি মোৰ নিজৰ মাক বুলি ভাবিব নোৱাৰ নেকি বাৰু? আপোনাক মই মাক বুলি কেতিয়া ভাবিম, যেতিয়া মোৰ এই দুখখিনি আপোনাৰ দুখ বুলি ভাবিব। মোৰ যিটো দুখ হৈছে সি নাই পাত্তাই দিয়া নাই, একেবাৰে মোৰ হাঁহিছে, ইটিকিং কৰিছে, যি টি প্ৰশ্ন কৰি আছে ইমান দুখতো। এজনী মাক হ'ব পাৰে জানো কেতিয়াবা? যি টি প্ৰশ্ন কৰি থাকিব। আঁতৰক, মোৰ চকুৰ আগৰ পৰা চাই, মোৰ আপোনাক চাই থাকিবলৈ মন যোৱা নাই মানে। হ'ব দে, মই একো নুসুধিম দে, মই তোক এতিয়া একো নুসুধিম, তই নিজৰ ভাগে নিজে থাক দে। শুই ল অকণমান শুই ল, আৰু অকণমান দেৰি পিছত তোক খাবলৈ কিবা এটা আনিয়ে দিব। আৰু আজি কিবা আনি দিয়ে তোক খাবলৈ, বৰ ভালকৈ আনি দিয়ে নহয়। ভালেই হৈছে তোৰ লগত মই থাকিছোঁ। শুই আৰাম কৰি তোক মই এতিয়া একো ডিষ্টাৰ্ব নকৰোঁ। এতিয়া খোৱা সময় আহিছে নহয়, খোৱা সময়ত আকৌ তই মোক তোৰ ভাগৰ পৰা একো এটা নিদিবি। অকল মানে খোৱা কথাই ভাবি থাকে আপুনি। মই দিম দিয়ক, মোৰ যিমান আছে নহয় খাবলৈ চব দিম আপোনাক। মই ফল মূল আনিলে ফল মূল বেছিকৈ দিম খাবলৈ। খাই একেবাৰে পেটলি মেটলি হৈ লওক। একেবাৰে কৈছোঁ নহয়, মাথা চাথা গৰম হৈ গৈছেগৈ মানে। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।